বিনা বতৰতহে আজি চিলা উৰুৱাম বুলি ভাবিছিলো গাইজ। মইনো কিমান বনাম, আজি বোলে মিনাংকৈ চিলাখন বনাই, সেইবাবে তাকেই বনাব দিলো। ভিডিঅ' বনোৱাৰ চক্কৰত ময়ো হেল্প নকৰা নহয় বাৰু। চিলাখন বনোৱা হোৱাৰ পিছতে গম পালো এক্সাম আছে বোলে। মোৰ নহয়ও তাৰ। মোৰ এক্সামটো বাৰু লোডিং হৈ আছে। কালি বোলে মেথছৰ এক্সাম আছিলে, সেইবাবে মোৰ তাত অংক শিকিব আহিছিলে। পিছে অংক বাদ দি এতিয়া সি চিলা বনোৱাৰ অংকহে কৰি আছে। তামাম গালি খাইছে মাকৰ। আনঅফিচিয়েলি টিচাৰ চলে আৰুনো কি লাগে, দুই এবাৰ হাতখন গৰমো কৰিব পাৰো। সন্ধিয়া পিছে নমতা বিয়াখন খাবলৈ গৈহে কিবা এটা কেজুৱেল হৈ গ'ল গাইজ, কাৰণ মোৰ কাৰণে যদিও নমতা বিয়া, খুৰাহঁতৰ কাৰণে মতা বিয়া। 12 বজা নাছিলো গাইজ, 9টা মানহে বাজিছিল চাগে। গাইজ আমি দৰাৰ বিয়া খাবলৈ কি কইনাৰ ঘৰত যি খাব লাগিব। বিয়া ঘৰলৈ আহিহে আমি ASMR নে কি সেইবিলাক ভিডিঅ' চাইছো, কাৰণ দৰাৰ বিয়া আছিলে। এতিয়া বোলে কইনা আনিব যাব লাগিব, তাতহে বোলে খানাটো পাতিছে। ইয়ে কিয়া মেৰাটো জেণ্ডাৰ হি চেঞ্জ কৰি দিয়া ইন লগনে। বিবাহ ভৱন আহি পাই আৰু আমাক কোনে মাতে। বেছিকে পাই দুটামান এক্সট্ৰা লৈছো বাৰু। আৰু অলপ পিছতে গোটেৰে সন্মুখত দৰাৰ পৰা ডকাইতিও হ'ল। মোৰ লাগিলে জোতাযোৰে নখলেও 10,000 টকা। ইয়াত দেখোন মই দোকানে দিব পাৰিম জোতাৰ। আহি পাই আকৌ ইয়াতে চাল্টা ফিৰটা পাপা কি পৰিজনীকো দেখিলো বাৰু। মই পিছে ASMR নে কি সেইবিলাক ভিডিঅ' নাচাওঁ, সেইবাবেতো মোৰ মিছা মাছটো ভালকে খাব নোৱাৰিলো। দৰাৰ পাৰ্টিটো পৰহি আছে, যদি পাৰো দিম দিয়ক ভিডিঅ'টো।